ৰাতিপুৱাৰ পৰা আজি বহুত বৰষুণ কণ্টিনিউ দিয়ে আছে। এয়া মোৰ বাৰীত এয়া পানী জমা হৈ গৈছে। এয়া ইমান পানী হৈ গৈছে। মোৰ ভেন্দি পুলিকেইটা কি হ'ব ঠিক নাই, ইমান পানী। আৰু এয়া মই এতিয়া খাবলৈ লৈছোঁ ব্ৰেকফাষ্ট। কলটোৰ বাকলিটোহে এনেকুৱা দেই, ভিতৰখন কিন্তু ভাল। আৰু লগত লৈছোঁ 2 পিচ বেঙেনা ফ্ৰাই আৰু অলপমান টমেটো চচ। মই ৰুটি খালে টমেটো চচ খাওঁৱেই লগত। এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ এটা স্কাৰ্ফ আৰু এটা ফেচ পেক। আৰু এই দুইটা বস্তুৱে মই ঘৰত পোৱা উপাদানসমূহেৰে প্ৰস্তুত কৰিছোঁ। মানে মই যিমান পাৰোঁ ঘৰত পোৱা সামগ্ৰীৰে মই স্কিনৰ ট্ৰিটমেণ্ট কৰোঁ। আৰু তেনেকৈ সেইকাৰণে আজি ভাবিলোঁ এটা স্ক্ৰাব কৰোঁ, যিহেতু বহুত দিন মই স্কিনখনত স্ক্ৰাব কৰা নাই। স্ক্ৰাব কৰাটো আমাৰ স্কিনখনৰ কাৰণে খুব দৰকাৰী হয়, কাৰণ স্ক্ৰাব কৰিলে আমাৰ স্কিনৰ মুখৰ যিবোৰ লেতেৰা বস্তু সেইবোৰ আঁতৰি যায়। গতিকে আমি সপ্তাহত অন্ততঃ এদিন হ'লেও মুখখনৰ স্ক্ৰাবিং কৰিব লাগে। গতিকে ব'লকচোন মই আজি আপোনালোকক দেখাওঁ মই কিদৰে স্ক্ৰাবিং কৰোঁ। আৰু স্ক্ৰাবিং কৰাৰ পিছত ফেচ পেক কৰাটো বহুত দৰকাৰী হয়। গতিকে সেইটোও দেখাম আপোনালোকক। তেন্তে ব'লক দেখাওঁ। স্ক্ৰাবিঙৰ কাৰণে আমি বহুত ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব পাৰোঁ, যিবোৰ আমি ঘৰতে পাওঁ। আৰু মই আজি লৈছোঁ এয়া মচুৰ দালি। মচুৰ দালি অলপমান তিয়াই থৈছিলোঁ। আমি সকলোৱে জানো মচুৰ দালি আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। ই আমাৰ মুখখনত এটা গ্ল' আনি দিয়ে আৰু মুখখন খুব চাফা কৰি তোলে আৰু স্কিনখন ব্ৰাইট কৰি তোলে। গতিকে এই মচুৰ দালিখিনি মই তিয়াই থৈছিলোঁ, 3 ঘণ্টামান হ'ল তিয়াই থৈছিলোঁ। এতিয়া এইখিনি মই এটা পেষ্ট বনাই লওঁ মিক্সি গ্ৰাইণ্ডাৰত দি পেলাই। এইখিনি এয়া পেষ্ট বনাই ল'লোঁ মিক্সিত দি পেলাই। এতিয়া ইয়াৰ লগত মই মিক্স কৰিম এচিকুট হালধি। হালধি আমাৰ স্কিনখনত এণ্টিছেপ্টিকৰ কাম কৰে। গতিকে হালধি অকণমান মিহলাই লওঁ। এইখিনি এতিয়া ভালদৰে মই মিক্স কৰি দিম এইখিনি। এতিয়া এই পেকটো মই ভালদৰে স্কিনখনত লগাই লওঁ। এনেদৰে গোটেই স্কিনখনতে লগাই ল'ম। এয়া মই এনেদৰে লগাই ল'লোঁ গোটেই স্কিনখনতে, মুখত লগাই লৈছোঁ, অকণমান ডিঙিটো লগাইছোঁ। 5 মিনিট হৈ গ'ল। এতিয়া মই মুখখন ধুই আহোঁ। এতিয়া মই মুখখন ধুই আহিলোঁ। প্ৰায় 10 মিনিটমানৰ পিছত মুখখন ধুই আহিলোঁ। আৰু ধুওঁতে মই এনেদৰে চাৰ্কুলাৰ মোচনত ঘঁহি দিছোঁ, যাতে স্কিনত থকা লেতেৰা বস্তুখিনি ওলাই যায়। আৰু মুখখন মোৰ বহুত চাফা চাফা লাগিছে, নিজৰে হাতেৰে চুইয়ে ভাল লাগিছে, একদম ক্লিন লাগিছে। আৰু এতিয়া মই মুখখন ভালদৰে মুচি লওঁ। আৰু মুচাৰ পিছত মুখত এটা ফেচ পেক লগাম। ফেচ পেকৰ কাৰণে এয়া মই লৈছোঁ অলপমান কল। গোটেই এটা কল ল'ব নালাগে, আধা বা তাতকৈ অলপমান কম ল'লেও হৈ যায়। আৰু ইয়াত মই মিহলাম অলপমান মৌজোল। এয়া এইখিনি মৌজোল দিলোঁ। আৰু এইটো এতিয়া মই ভালদৰে এনেদৰে পিটিকি ল'ম, হাতেৰে মই পিটিকি ল'ম। হাতেৰে এনেদৰে পিটিকি লৈছোঁ, খুব ভালদৰে পিটিকি ল'ম যাতে একদম মিক্স হৈ যায় কলটো মৌজোলখিনিৰ লগত। মৌজোল আমাৰ স্কিনৰ কাৰণে খুব ভাল, আমি জানো। আৰু কলো আমাৰ মুখখনৰ কাৰণে খুব ভাল। গতিকে ই আমাৰ মুখখনৰ কাৰণে এটা খুব ভাল ফেচ পেক হিচাপে কাম কৰিব। এয়া এইটো হৈ গ'ল। এতিয়া মই এইখিনি গোটেই মুখখনত ভালদৰে সানি ল'ম। এয়া মই মুখত লগাই আহিলোঁ, গোটেইখিনি ডিঙিলৈকে লগাই দিছোঁ। খুব ভাল এই ফেচ পেকটো আমাৰ স্কিনৰ কাৰণে। আৰু এনেদৰে স্ক্ৰাবিং কৰাৰ পিছত এই ফেচ পেকটো লগালে আমাৰ স্কিনখনৰ বহুত উজ্জ্বলতা এটা আহে। গতিকে আপোনালোকেও লগাই চাবচোন এই স্ক্ৰাবটো আৰু এই ফেচ পেকটো। এয়া মই এতিয়া অলপ সময় ৰখাৰ পিছত এইখিনি ধুই দিম ভালদৰে। মই এতিয়া অলপ আগতে মুখখন ধুই আহিলোঁ, ঠাণ্ডা পানীৰে ধুইছোঁ। ইয়াত মই একো ফেচ ৱাছ ইউজ কৰা নাই। আৰু মোৰ আজি মুখখন বহুত ক্লিন লাগিছে, বহুত চাফা চাফা লাগিছে, নিজে চুইয়ে মই সেইটো ফিল কৰিছোঁ। আৰু মই মুখখন ধোৱাৰ সময়ত মই ফেচ পেকটো এনেদৰে হাতেৰে অলপ সময় ঘঁহি উঠাই দিছিলোঁ। আৰু মুখখন আজি মোৰ বহুত কোমল লাগিছে। আপোনালোকেও ইউজ কৰি চাবচোন এই ফেচ স্ক্ৰাবটো আৰু ফেচ পেকটো, আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। এইখিনি আমাৰ বাৰীতে হৈছিলে। এই মচুন্দৰীখিনি আজি ছিঙি আনিলোঁ আৰু ভাবিছোঁ ইয়াৰে আজি কিবা এটা বনাওঁ। মচুন্দৰীৰে সদায় মই চাটনি নহ'লে পিটিকাই খাওঁ ভাপত দি পেলাই, কিন্তু আজি ভাবিছোঁ অলপ বেলেগ ধৰণে কিবা এটা বনাওঁ।
মোৰ ল'ৰা দুটা আৰু হাজবেণ্ডে মচন্দৰী ভাল নাপায়, মানে স্মেলটোৰ কাৰণে আচলতে বেয়া পায়, কিন্তু মই খুব ভাল পাওঁ, বিশেষকৈ এই গোন্ধটোৰ কাৰণে মই ভাল পাওঁ মচন্দৰী। আৰু মচন্দৰী আমি খাবও লাগে কাৰণ ই পেটৰ কাৰণেও খুব ভাল, গতিকে মাজে সময়ে আমি মচন্দৰীটো খাই থাকিব লাগে। গতিকে ব'লক আজি চাওঁ কি বনাওঁ মচন্দৰীৰে। এয়া লৈছোঁ এটা ডাঙৰ চাইজৰ বিলাহী, সৰু সৰুকৈ কাটি লৈছোঁ। এয়া লৈছোঁ অলপমান আদা নহৰু পেষ্ট আৰু এটা জলকীয়া লৈছোঁ। কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছত ইয়াত মই দি দিছোঁ অলপমান মিঠাতেল, আৰু ইয়াতে মই দি দিছোঁ এয়া আদা নহৰু পেষ্টখিনি, লগতে দি দিছোঁ জলকীয়াটো। এতিয়া অলপ সময় পিছত মই ইয়াতে দি দিছোঁ বিলাহীখিনি, দি পেলাই লৰাই দিছোঁ। অলপ সময় পিছত নিমখ হালধি দি দিছোঁ আৰু ভালদৰে লৰাই দিম। এতিয়া বিলাহীখিনি এনেদৰে প্ৰায় গলি গৈছে, আৰু এতিয়া মই ইয়াতে ওপৰত এই মচন্দৰী পাতখিনি এনেদৰে দি দিম। এতিয়া মচন্দৰী পাতখিনি দি দিম, এনেদৰে পাতখিনি এনেদৰে দি ভালদৰে ইয়াত এনেকৈ অলপ সময় হেঁচা মাৰি দিম। অলপ হেঁচা মাৰি দি পেলাই আমি ইয়াৰ ঢাকোনখন এনেদৰে লগাই দিম। ঢাকোনখন আঁতৰাই দিয়াৰ পিছত এয়া পাতখিনি প্ৰায় লেৰেলি গৈছে, একদম কোমল হৈ গৈছে। এতিয়া ভালকৈ এইখিনি মই ইয়াৰ লগত মিক্স কৰি দিম এনেদৰে। এয়া এইখিনি হৈ গ'ল, একদম সোনকালে হৈ যায়, মানে বেছি সময় একেবাৰে নালাগে। মই কেৰাহীৰ পৰা উলিয়াই পেলাই বাতিটোত থৈছোঁ, দেখিবলৈ খুব ভাল লাগিছে। খাই কেনেকুৱা হৈছে মই গম পোৱা নাই, মই অকণ খাই এতিয়া চাম বাৰু। খাবলৈ যে ইমান টেষ্টি হৈছে নহয়, আপোনালোকে খাই চাবচোন। মই আজি ফাৰ্ষ্ট টাইম এইটো বনাইছোঁ, কিন্তু খাই মোৰ খুব ভাল লাগিছে, খুবেই টেষ্টি হৈছে। আৰু আজি আমাৰ দুপৰীয়া ভাত সাজত আছিল এয়া মচুৰ দালি, এয়া হ'ল আলু আৰু তিতাকেৰেলা পিটিকা, এয়া হ'ল মচন্দৰী আৰু বিলাহী, এয়া হ'ল অকণমান লোকেল মুৰ্গী আৰু দুচকল বেঙেনা ফ্ৰাই। আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল লাগিল তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম, তেন্তে আজিলৈ আহোঁ।